নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আচলতে দুলনি সজোৱা হ'ব, তাৰ কাৰণে এইবোৰ বস্তু গোটোৱা হৈছে আৰু কি কি লাগিব আপোনালোকে চাই লওক। এইবোৰ চাউল লাগিব, কল আৰু কলপাত, লোটা, চাকি, সূতা, সেন্দুৰ আৰু যে এইটো দেখিছে, এইটো আচলতে কাঠৰ কলডিল হয়। যিটো নেচাৰেল কলডিল হয়, সেইটো আচলতে বহুত দিন থৈ দিলে বেয়া হৈ যায়, সেইকাৰণে কাঠৰ কলডিল বনোৱা হয়। আৰু ইয়াত দুলনি সজোৱা হৈ গৈছে আৰু এফালে কিবা সেন্দুৰেৰে কৰিছে আৰু কিবা কিবি এইবোৰ নিয়ম হয় আৰু আমাৰ ফালে। চাই থাককচোন কি কি কৰে আৰু আপোনালোকৰ ফালে কেনেধৰণে কৰে কমেণ্ট কৰি জনাব। আজি চাৰিদিনীয়া গা ধোৱা হয়। এতিয়া গা ধুবৰ বাবে সাজু হৈছে আৰু আপোনালোকে চাই থাকক নিয়ম নীতিবোৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাওঁ। আজি হেপিক আইতাকে গা ধুৱাইছে। আমাৰ এইফালে আইতাকে গা ধুৱায়। আপোনালোকৰ ফালে কোনে কোনে গা ধুৱাই জনাব। আৰু এয়া আহিছে দুলনি, যিজনীয়ে ধৰিছিলে সেইজনীয়েও নোৱাইছে। আৰু এইফালে লাহে লাহে পানীৰ লোটা ঢলা আৰম্ভ হৈ গৈছে। গা ধুৱাই মেলি শেষ হ'ল। এতিয়া গোপিনীসকলৰ কামখিনি